বন্ধুসকল, কেৰেলাত বোলে আকৌ বানপানী হোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে। হাই, গুড মৰ্ণিং, ৱেলকাম টু মাই চেনেল। কেৰেলাত পানী বাঢ়িছে, তাকে চাবলৈ যাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যাতে আকৌ বানপানী নহওক আৰু। অলপ যাওঁ, হ'ব বুলি কৈছে। তাকে আজি কোম্পানী বন্ধ দি দিলে, বানপানী হোৱাৰ সম্ভাৱনা আছে বুলি। হয়, আমিও এতিয়া বৰ্তমান ওলাই আহিছোঁ এই ৰাস্তাৰ ফালে। পূৰা পানী বাগৰি গৈ আছে, দেখিবলৈ পাইছে নাই? পূৰা পানী মানে পূৰা বাঢ়ি গৈছে। আকৌ 2000 কিমান চনত এবাৰ পানী হৈছিলে, এনেকুৱা নিচিনা হয় বুলি ভয়। কোম্পানীটো যেতিয়া আমি ইয়াতে আছিলোঁ বাৰু কেৰেলাতে, পূৰা কোম্পানী পূৰা ফুল হৈ গ'ল, ৰুম পূৰা ডুবি গৈছিলে। তাকে সেই ভয়তে কোম্পানী বন্ধ দি দিলে। বন্ধ দিয়াৰ পাছত আকৌ যেন নহওক এই বানপানী, তাকে কোম্পানী বন্ধ হৈ থাকিলে আমাৰো অসুবিধা হয় চলিবলৈ, আমাৰো লোকচান। সেইবাবে কোম্পানী বন্ধ নোহোৱাটোৱে বিচাৰিছোঁ, যাতে আকৌ কোম্পানী চলে আৰু কাম ষ্টাৰ্টিং হয় আৰু। বিশেষকে এডোখৰ বোকা কাৰণ নাই, এই চাৰিফালে খেতি আছে যে, খেতি থকাৰ কাৰণে এইডোখৰ বোকা, মানুহৰ ঘৰ নাই, সেইবাবে এই ৰাস্তাটো বনোৱা নাই। মানে যদি হয়তো মানুহৰ ঘৰ থকা হ'লে হয়তো বনাই দিলে হ'লে, অলপ পইচা অলপ বচাই দিছে আৰু চৰকাৰে। দলঙৰ ওপৰত পানী চাওক না, এই নদীখনৰ পানী কিমান বাঢ়ি গৈছে। হয়তো আজি ৰাতিৰ ভিতৰতে শিমলু আলু বাৰী তল যাবও পাৰে, ইমানে পানী। এই যে পানী কিমান বাঢ়ি গৈছে ইয়াত, এই কোম্পানীটো ডুবু অৱস্থা। এই কোম্পানী যাতে নহ'লে হয় আৰু বানপানী হ'লে চেচ। কেৰেলা আকৌ আগৰ নিচিনা হৈ যাব যেন পাইছোঁ, এনেকৈ যদি নেৰানেপেৰা বৰষুণ দি থাকে। দেখিবলৈ পাইছোঁ নাই কোম্পানীৰ ডুবু অৱস্থা। আপোনালোকে চাওকচোন এবাৰ পৰিৱেশটো চাই লওক, চাৰি ৰাউণ্ডটো। আৰু বেছি সময় নাই, এই অলপ দেখিছেনে? এইফালে পানীয়ে শিমলু খেতিৰ ওপৰত পানী বাগৰ অৱস্থা। দেখিবলৈ পাইছে আকৌ বৰষুণ দি দিলে। বৰষুণ পূৰা নেৰানেপেৰা এসপ্তাহমান বৰষুণ দিয়ে আছে। সেইবাবে ওলাই আহিলোঁ। এই তাকে ভয় হৈ আছে, এই কোম্পানী যাতে আকৌ বন্ধ হয় বুলি। এই দুজন লগত আহিলোঁ, এইবোৰ দেখিছেনে? হেল্ল' বন্ধুসকল, যদি বানপানী হয় কি কৰিব? বানপানী হ'লে আগৰ নিচিনা যদি আকৌ বানপানী হৈ যায়, নাৰিকল গছ ঢেৰ আছে ইয়াত, উঠি যাম আৰু ওপৰলৈ। নাৰিকল গছৰ ওপৰত উঠি থাকিম। ঘৰত মাইকী মানুহ চিন্তা নাই কৰা আৰু। নাৰিকল গছৰ ওপৰত উঠিম আৰু পানী শুকাব, নামিম নে কি? তাকে ভয়ো লাগে নহয় বানপানী বুলি ক'লে। ইয়াত বাহিৰত ঘৰৰ মানুহে পূৰা চিন্তা কৰি থাকিব, বানপানী হৈছে, কেৰেলাত কি খাইছে কি নাই খোৱা, আকৌ চিন্তা। নদীখনৰ কাষতে এই অমিতা খেতি, এইফালে আহি থাকোঁতে দেখা পালোঁ। ইমান ওখ নহয় গছজোপা, মাটিৰ তলৰ পৰা লাগি আছে আৰু। চাওকচোন, এইটো হ'ল ধুবি কাপোৰ চাপোৰ ধোৱা। লেতেৰা কাপোৰ আছে যদি কোনোবা ওচৰ পাজৰে যদি কেৰেলাত আছে, প্ৰেম পাব ইয়াত লৈ আহিলে হ'ল আৰু। ইয়াত একদম এটা কাপোৰ 10 টকা নে 20 টকাকৈ ল'ব, ধুই একদম ধুনীয়া কৰি দিব। ৰাতিপুৱা পানী পূৰা বাঢ়ি গৈছিলে, তাকে চাবলৈ আহিছিলোঁ। তাৰপৰা এতিয়া পানী শুকাইছে নাই তাকে চাওঁ বুলি আহিছোঁ। লগত এইটো লৈ আহিছোঁ, এইটো লাজ কৰি আছে, লাজ লাগে আমি পূৰা লাজ কৰি। যোৱা ভ্ৰমণটো এই বুৰবুৰ অৱস্থা,
কাৰোবাৰ যদি এতিয়া বিয়া চিয়া পতা যদি বুক কৰি থৈছিলে, আমাৰ ইয়াত অকল দেওবাৰ বিয়া হয়। বিয়া যদি বুক কৰি থৈছিলে ইয়াত বিয়া পাতিব নোৱাৰিবগৈ। এতিয়া পানীয়ে একদম পুৰা ভৰ্তি হৈ গৈছে। পানী চব আলি কাষৰ পাই গৈছেগৈ আহি। ৰাস্তা নদীখন চাই লগ নাই। এইটো হ'ল বিবাহ ভৱনটো। ঠিক আছে, লোকেল ল'ৰাকেইটা বৰশী বাবলৈ আহিছে। বৰশী বাবলৈ আহিছে। ডেৰ নম্বৰ লগাই লৈছে। বৰ্তমান বোৱাগে নাই, ৰাতিটো চাই লওঁ কি হয়। বৰষুণ আহিলে আৰু একে ৰাতিতে ভৰ্তি হৈ যাব আৰু। ইয়াত এটা বস্তু চাই বেছি ভাল লাগে, ঘৰবিলাক মানে এটা ডিজাইনৰ ঘৰ বনালে। ইয়াত তেনেকুৱা নহয়, চবেই নিজৰ নিজৰ চিন্তাত নিজৰ নিজৰ পচন্দত ঘৰ বনায়। আৰু এইটো ডিজাইনৰ ঘৰ বনাইছে, ময়ো বনাম। সেইটো ইয়াত ষ্টাইলটো নহয়। আমাৰ অসমত মানে ঘৰ একে ঘৰ আছাম টাইপৰ বনাব। এই ঘৰটো বনাইছে ভাল লাগিছে, সেইটোৱে বনাব। ইয়াত সেইটো নহয়, ইয়াত বহুত বেলেগ পাৰ্থক্য। এদিন দেখাম আৰু ঘৰবিলাক কেনেকুৱা। ৰাতিৰ ভিতৰত কি হ'ব নাজানো আৰু দেই। ইয়াত কোৱা মতে ৰাতিৰ ভিতৰত পানী হ'বলৈও আছে, নহ'বলৈও আছে। হ'লে মানে ডাঙৰকৈ হ'ব, নহ'লে নহয়। হ'লে ডাঙৰকৈ হ'ব, নহ'লে বাচিলি, হ'লে মৰিলি আৰু। হ'লে মৰিলোঁ। ঘৰলৈ যাম আশা পালি থকাকেইটাও দিগদাৰ হৈ যাব। সেইজোপা আমাৰ বাঁহ গছৰ মাজত সম্পূৰ্ণ পালেহি আৰু। আমাৰ বাঁহ গছজোপা তল গৈ আছে। এইটো ৰাস্তা পুৰা ঘৰ একদম পুৰা ডুবি গৈছে। কেমেৰাটো ইমান জুম নহ'বও পাৰে। এইটো লেট্ৰিন নে বাথৰুম পুৰা ডুবি গৈছে পানী। অসমৰ শামুকটো চাই আপোনাৰ শামুক, কেৰেলা শামুক, এই এনেকুৱা দেখে শামুক কেনেকুৱা বাৰু? এইটো কি বস্তু? কি ফেচে চটাই দিলে। নাহা নাই, এনেই গৈছোঁ, দোকানে বন্ধ। ৰাস্তা বন্ধ হ'ল, পানী দোকান বন্ধ হৈছে। এই পানী শুকাইছে অলপ।